এয়া হল অসম আৰু অৰুণাচলৰ সীমান্ত। অৰুণাচলৰ ৱেষ্ট কামেং ডিস্ট্ৰিক্ট আৰু অসমৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ এইটো সীমান্ত। আৰু ইয়াত মানে দুটা ৰাস্তা ফাটি গৈছে। এটা ৰাস্তাই ওদালগুৰি অভিমুখে যাব পাৰি আৰু আনটো ৰাস্তা গৈছে তেজপুৰ অভিমুখে। আমি বৰ্তমান ওদালগুৰি অভিমুখে যাত্ৰা কৰি আছো। ওদালগুৰিৰ ভৈৰৱকুণ্ড আৰু ভূটান বৰ্ডাৰ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আগতে এটা ভিডিঅ' আপলোড কৰিলো, কিন্তু তাত সবিশেষ জনোৱা নাছিলো, সেইবাবে পুনৰ এটা দীঘল ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অলপ জনাওঁ বুলি ভাবিলো। আমি বৰ্তমান অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী ঠাইটুকুৰাৰে এয়া অসমত প্ৰৱেশ কৰিলো আৰু ওদালগুৰি জিলাত প্ৰৱেশ কৰিছো। আৰু এই ৰাস্তাৰে অলপ দূৰ হ'ব আমাৰ চৰাইদেউ অভিমুখে, তথাপি আমি এই ঠাই দুডোখৰমান মানে চাই যাওঁ বুলি এইটো ৰাস্তাৰে আহিলো, তেজপুৰেদি নগৈ। আৰু যিদিনাখন আমি গৈছিলো, আমি তেজপুৰ ভালুকপুং হৈ গৈছিলো আৰু ঘূৰি অহা দিনা আমি এইফালে ওদালগুৰি হৈ মানে ঘূৰি আহিছিলো। আৰু এইফালেদি বাওঁহাতে এইটো এটা ৰাস্তা এনেদৰে সোমাই গৈছে। আৰু আপোনালোকক অকণমান আভাস দিওঁ ভাবিছো। আৰু এয়া আমি পাইছোহি আৰু ভৈৰৱকুণ্ড, এখন দলং আৰু কাষতে এটা নদী বান্ধ আছে। আৰু এই ঠাইডোখৰ কিন্তু চাবলগীয়া ঠাই দেই, আপোনালোকে একদম এবাৰ হলেও আহিব। বহুত বেছি ধুনীয়া ঠাই। কাৰণ আৰু ইয়াত এটা বিশেষত্ব আছে, ইয়াত আপোনালোকে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দুয়োটা বৰ্ডাৰে আপোনালোকে চাব পাৰিব। ইয়াত অৰুণাচল আৰু অসমৰ যিটো সীমা আছে সেয়াও চাব পাৰিব, লগতে ভাৰত আৰু ভূটানৰ সীমান্ত যিটো মানে বৰ্ডাৰ সেয়াও চাব পাৰিব। সেইকাৰণে এই ঠাইডোখৰ বিশেষ। আৰু লগতে ভৈৰৱকুণ্ড এখন অসমৰ অতি ধুনীয়া পিকনিকৰ স্থান, পৰ্যটনস্থলী, এখন বিশেষ পৰ্যটনস্থলী, সেয়াও বিখ্যাত। আৰু এই এনেদৰে কটেজসমূহ আছে, এইবিলাকত আপোনালোকে ইচ্ছা কৰি থাকিব পাৰে। আৰু বহুত বেছিয়ে ধুনীয়া, মানে অসমৰ 1 নম্বৰ বুলি ক'ব পাৰি। আৰু বহুত বেছি ধুনীয়া ঠাই এডোখৰ ভৈৰৱকুণ্ড। এতিয়া যিহেতু পিকনিকৰ সময় সমাগত, ইয়াত যথেষ্ট লোকৰ সমাগম হয়। ইয়াত আপোনালোকে থাকিবও পাৰে ইচ্ছা কৰিলে। আৰু এনেদৰে মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম বাৰু। আৰু এইফালে ৰেষ্টুৰেণ্ট আছে, কাষতে পাৰ্ক আছে, বহুত বেছিয়ে ধুনীয়া। ইয়াত চাওকচোন, চুইমিং পুল আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কো আছে। আৰু আমি এতিয়া নদীলৈ নামি গৈ আছো। আহিছো যেতিয়া চাই যাওঁ ভাবিছো। এখন পবিত্ৰ স্থান বুলি কৈছো। ইয়াত প্ৰথমে ইয়াত সোমাই টিকট ল'ব লাগে। আমি টিকট লৈ ললো। প্ৰত্যেকখন গাড়ীৰ পৰা 100 টকা বুলি কৈছে। 100 টকাকৈ আমি টিকেট কাটি এতিয়া আমি এয়া ৱেলকাম টু ভৈৰৱকুণ্ড পিকনিক স্পট। আৰু সকলোৱে শুনিছে আৰু ভৈৰৱকুণ্ডৰ কথা, নহয় জানো? বহুত বেছি ধুনীয়া ঠাই। এইবাবে এই চেগতে চাই যাওঁ ভাবিলো, নহলেনো কেতিয়া আহিলো হয় ঠিক নাই। সেইকাৰণে এয়া আমি টিকেট কাটি ললো। আৰু বলক এতিয়া আমাৰ লগতে আপোনালোককো ধুনীয়া ঠাইডোখৰ অকমান দেখুৱাই দিওঁ ভাবিলো। চাৰিওফালে চাওকচোন, এয়া অৰুণাচল আৰু ভূটানৰ পাহাৰ আৰু কাষেৰে এখন নৈ হৈ গৈছে। অসমৰ মানে সৌন্দৰ্য ৰাণী বুলি কোৱা হয় ভৈৰৱকুণ্ডক। আৰু ওদালগুৰি জিলাৰ উত্তৰে ভাৰত ভূটান সীমান্ততে অৱস্থিত এয়া ভৈৰৱকুণ্ড। ভূটানৰ পৰা এখন পাহাৰৰ মাজে আহিছে জামপানী বুলি এখন নৈ। আৰু অৰুণাচল পাহাৰৰ মাজেৰে বৈ আহিছে ভৈৰৱী নামৰ এখন নদী। আৰু অসমৰ ধনশ্ৰী নামৰ নদীখনত এই দুয়োখন নদী বিলীন হৈ ত্ৰিবেণী সংগমৰ সৃষ্টি কৰিছে। আৰু এয়া পবিত্ৰ স্থান নহয় জানো? মানে 3খন নদীৰ মিলন হৈছে। আৰু এখন নদী মই আগৰ ভিডিঅ'ত দেখাইছিলো, 2খন নদী দেখাইছিলো। এখনৰ পানীখিনি অলপ চাফা আৰু এখনৰ অকণমান আৰু বেলেগ 2খন নদী মিলন হৈছে ইয়াতে। আৰু এটা জলসিঞ্চন বিভাগে ধনশ্ৰী নদীৰ ওপৰত এখন চুইচ গেটো আছে, সেইখন আপোনালোকে চাব পাৰিব। মানে এই ঠাইডোখৰলৈ আহিলে বহুকেইটা ঠাই আপোনালোকে উপভোগ কৰিব পাৰিব। একদম প্ৰকৃতিৰ অপৰূপ ৰাণী হয় আৰু বহুত বেছিয়ে ধুনীয়া। আৰু আমাৰ সোণচেঙে বোলে গা ধুব, সেয়া গৈছে আৰু কাপোৰ কানি সলাই। আৰু কহুৱা ইমান সুন্দৰকৈ ফুলিছে। ময়ো মানে গান এটা গাই সেইটো সময়তে এপাক নাচি দিলো। আৰু বহুত বেছি ধুনীয়া ঠাই। এতিয়া
পিকনিকৰ বতৰ আপোনালোকে ইয়ালৈ কিন্তু আহিব পাৰে আৰু চাওকচোন কিমান সুন্দৰ ইয়াত আপোনালোকে দেখিব এয়া চাওক এখন নদীৰ পানী অলপ মানে সাফা নহয় আৰু এখনৰ পানী সাফা এখন আহিছে অৰুণাচলৰ পৰা ভৈৰৱী নদী আৰু আনখন আহিছে জাম নদী ভূটানৰ পৰা আৰু ইয়াতে আমাৰ অসমৰ ধনশ্ৰী নদীৰ সৈতে ইয়াত মিলন হৈছে আৰু ইয়াত ত্ৰিবেণী সংগম বুলি ক'ব পাৰি বহুত বেছি ধুনীয়া আৰু পবিত্ৰ ঠাই ভাবিছো আৰু ইয়াৰ হিলবিলাক বগা বগা আৰু আমাৰ হনচেঙে কেইটামান হিল ঘৰলৈ আনিছে দেই বহুত বেছি ভাল লাগিলে আপোনালোকে কিন্তু পাৰিলে এবাৰ আহিব দেই বহুত বেছি ধুনীয়া এতিয়া যিহেতু পিকনিকৰ বতৰ আহিছে আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়ালৈ পিকনিক খাবলৈ আহিব পাৰে বহুত বেছি ধুনীয়া হয় পবিত্ৰ ঠাই টুকুৰাৰ আপোনালোককো অকনমান দেখাবলৈ চেষ্টা কৰিলো আৰু দলংখনৰ নাম কোনোবাই জানে যদি কমেন্ট কৰিব মই দলংখনৰ নাম নাজানো আৰু এয়া দেখুৱাই দিলো আৰু এয়া হনসিঙে চাওকচোন হি জলে গলেও মানে হিল যদি দেখে হিল আনিবই আৰু পবিত্ৰ ঠাই টুকুৰাৰ হিল আমিও আনিছো আৰু আমি থাপনাত ৰাখি থৈছো